পপকৰ্ণ তুমি গৈ ছাৰৰ গাঁৱত গৈ ভাওনা শিকাবাগে তাতকে ইয়াতে নিশিকোৱা ন কিয় ইয়ালৈকে ছাৰৰ গাঁৱৰ মানুহবিলাক উঠি আহিব ইনছে মিলি এই ভিডিবা চাইফালে আহাচোন না ই ছাৰৰ গাঁৱত গৈ ভাওনা শিকাব হেনো তাতকে আমাকে ইয়াতে শিকাব পাৰে দেখোন কথা ক'বলৈ কথা নাপালি আৰু ন ৰ'ব বৰ ধুনীয়া কথা এটা কৈ দিলে কি আমি গোটেই মুখাই মিলি যদি ভাওনাখন কৰো পইচাটো তেতিয়া আমাৰ মাজতে থাকি যাব সেইটো হয় কিন্তু আৰম্ভ কৰিব পাৰি তেনেহ'লে শুনচোন মই কিন্তু আগতে নকৰা কেৰেক্টাৰ কৰিম দেই তুমি সূত্ৰধাৰী হেই শুনচোন কৃষ্ণ কেৰেক্টাৰ কৰিয়ে পোৱা নাই কৰিবলৈ দিবি প্ৰথম কথাটো হ'ল ভাওনাখন ৰামায়ণৰ হ'ব তাত কৃষ্ণ নাথাকে আৰু হনুমানটোতো মই ফাইনেলে হৈ আছো আপোনাক চাগে কুম্ভকৰ্ণটো দিম নেকি এটা কথা নহয় মই তোক বেলেগ এটা স্থানত ৰাখিছো কি বেলেগ এটা স্থান মই ভাবিছো তই এবাৰ আমাক গুৰু হ আমি তোৰ শিষ্য মানে বুজা নাই তই ডিৰেক্টৰ হ কিয় কেৰেক্টাৰ কৰিব লাগে কৰিয়ে থাক দেখোন হনুমানৰ ভাও বঢ়িয়া ভাওনা বঢ়িয়া 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 মই আকৌ কি ভাবিছো জান নাই মই ভাও এটাও গাম ইফালে মেনেজমেণ্টটো কৰিম কেনেকুৱা হ'ব কোৱা পইচাও মাৰি দিবি জেগাতে হে হ'ব দে ভাওনাই কৰিম অ'কে ফাইনেল আমি গোটেইকেইটাই কৰিব পৰা নাট কোনখন হ'ব ওলাব ৰবা গোটেইকেইটাই কি চাইছে নেকি হা কিয় এই বহ এই বহক এই বিদ্যা ধেমালি কৰা নাই বহ না বহক এতিয়া হয় নে ডাইৰেক্টৰ চিটটো দিছো বহ মই বহিলে ভাল নেদেখে ন ৰ'বচোন এতিয়া নাটকখনে ফাইনেল কৰিব পৰা নাই নহয় নাটক বালিবত বালিবত মই বালিটো কৰিম মই বটটো কৰিম হে কি কথা প্ৰথম কথাটো হ'ল ৰামায়ণৰ ভাওনা কৰিব নোৱাৰিব নহয় কিয় হনুমানটো কোনে কৰিব বাকলি তই নহ'লেতো ভালো নালাগিব মই বেলেগক চাবই নোৱাৰো হনুমানৰ ওপৰত বেলেগ নাটক মাথা মাৰিব লাগিব বেলেগ না মই এটা কওঁ নেকি কোৱা কাৰেঙৰ লিগিৰি কাৰেঙৰ লিগিৰি ভাওনা আউট অফ চিলেবাছৰ কথা কিয় কোৱা চাইডত বহি থাকিবলৈ দিয়ক না সুস্মিতা তুমি প্লিজ বহি থাকা নাটখন ফাইনেল কৰি লওঁ তাৰপিছত কেৰেক্টাৰখিনিও ফাইনেল কৰি দিওঁ তোমাক কৈ দিম হ'ব দিয়া মই একো নকওঁ তোমালোকে ফাইনেল কৰা মই লিখি যাম অ'কে শকুনিৰ প্ৰতিশোধ মজা নাট এইখন লিখা শকুনিৰ প্ৰতিশোধ দুৰ্যোধন তুমি শত ভাতাৰ জ্যেষ্ঠ আৰু মই শত পেটাত্মাৰ কনিষ্ঠ কেনেকুৱা পাইছা আচ্ছা তোৰ তাতে শকুনিৰ প্ৰতিশোধ নাটকখন আছেনে আচ্ছা মোক PDF ফাইলটো পঠিয়াই দেচোন দে বাৰু নাটক পালো বাৰু পঠিয়াই দিব কি এই চৰিত্ৰখিনি লিখাচোন শকুনটো মুখে ৰাখিবা হা ৰ'বা কৃষ্ণ পৰা যাব কৃষ্ণটো লিখা এই কৃষ্ণ লিখা বসুমতী বিউটি বাই লওঁ এই ফটো আমি কৰিবলৈ আহিছে নাই কৰা সঁচাকে কৈছো কৃষ্ণ লিখাচোন সুস্মিতা সেন কৃষ্ণটো মোক ক'বলৈ দে আপুনি কেনেকে কৃষ্ণ কৰিব আকৌ তুমি গান্ধাৰীটো কৰা গান্ধাৰী আকৌ মই কেলে কৰিম আৰে ধুনীয়া লাগিব আৰে বাকলি অডিয়েন্সত কোন আহিছে কোন নাহে দেখিয়ে নাপাম দেখোন মই দুপটটো মোক দে হেই ইমান বাজেট নাই নহয় কমিটিখনৰ বাজেটৰ আকৌ কি কথা থাকিলে ইয়াত গোটেই পইচা দেখোন আপোনাৰ কাপোৰতে যাব বস্ত্ৰ চিন্তু নাই দিয়া 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 হেৰি আপোনাৰ কাৰণে ধুনীয়া ভাও এটা ৰাখি থৈছো এই লিখাচোন ভীম ভীম বসুমতী বিউটি বাই বঢ়িয়া বঢ়িয়া ভীম কেলে কৰিম কি কেলে কৰিব স্বাস্থ্যৰ কাৰণে কৰিব তুমি অৰ্জুন অৰ্জুন নাই নাই মই অৰ্জুন নকৰো কি ভাও এটা পোৱাটোৱে ডাঙৰ কথা কি আকৌ অৰ্জুন নকৰে এইগৰাকী ভীম হৈ আগেদি ওলাই গ'লে মোক দেখোন পিছফালে নেদেখিব হ'ব দে মোতকে আগত ওলাবি তই আহি গ'ল নাটক মই মোৰ সংলাপ এটা চাই দিয়াচোন ৰ'বা এফালৰ পৰা চাই আছো এটা কথা নহয় ডাইলগ যদি এজনে ক'ব নহয় মই কিন্তু কৃষ্ণ হৈ যাম তেতিয়া হলুটো তুই নিতা হরিস না আমার লগে জীবনও ফইলাবার কৃষ্ণ এবার চান্স পাইছি তুই আমার লগে ইতা হরিস না কই দিছি কৃষ্ণই যাহাই ক'ব করিস না লবি ৰিক্স লবি তই রিক্স লবই লাগিব তুই রিক্স লবই লাগিব লুটু ওকে ৰিহাৰ্চেলত দেখা যাব বাকি ভাওবিলাক মই ৰাতি মাথা মাৰি কৈ আছো এখন চিলতি কৃষ্ণৰ গাত দেখোন লয় লাখে নাই আহি যাব আজি প্ৰথম যে সেইকাৰণে খেলি মেলি হৈছে দে ডাইলগ ক এটা যাম হা কৃষ্ণই ক'ব এতিয়া বুজিলো বিকুদৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয় এতিয়া বুজিলো বিহুধৰ মূৰ্ছা যোৱা বিধৰ মানুহ বিকুদৰ নহয় বিকুদৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয় বিহুধৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয় সখাত কিন্তু অলপ সন্দেহ আছে সখাক কিন্তু অলপ সন্দেহ আছে সখা সেইফালে অৰ্জুনক ক'ব লাগিব সখাত কিন্তু অলপ সন্দেহ আছে সখাৰ কিন্তু অলপ সন্দেহ আছে
সখা খখাই কৈছো আকৌ খখা সখা দন্তীয়া খ খটাকাৰে খা সখা খটো ৰাখিবা দন্তীয়া হ ধেত তেৰিকা সখা খখাৰ কিন্তু সন্ধি আহি যাব আছে দিয়ক আহিছে এতিয়া অৰ্জুনে ক'ব কাৰণ এইটো কি দিলা আকৌ আৰু সেইটো মোৰ মেনিয়া আৰে ভাওনাত মেনিয়াই কি কথা কৈ আছে আৰে আকৌ ভগৱান সেইদিনাখন মোৰ নাহে মই কেৰেক্টাৰত সোমাই গ'লে মই এনেও নাহে এতিয়া সোমাচোন কেৰেক্টাৰ খুখুৱাই নাথাকিবি হ'ব দিয়া ট্ৰাই কৰোঁ অৰ্জুনে নামাৰে নহয় অঁ এতিয়া যাম হা কৃষ্ণই ক'ব কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা কাৰণ প্ৰতিবাদ কৰিব নোৱাৰি মই অৰ্জুনে ক'ব হা বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী ই কিয় হাঁহি আছ হাঁহিটো আছে নেকি কেৰেক্টাৰত সোমাবলৈ দিছিলে যে কেৰেক্টাৰত সোমাই গ'লো কেৰেক্টাৰত সোমালেও ডাইলগত যেতিয়া হাঁহি থাকিব তেতিয়া হাঁহিব লাগিব এইটো পিছলকে স্ক্ৰিপ্টৰ বাহিৰে গুচি গ'লো তাৰ পিছত মই কি ক'ম কৃষ্ণই কি ক'ব মই দেখোন ডাইলগে যাব কৃষ্ণৰ ডাইলগটো কৈ কৈয়ে আছো আছো মই এক ছেকেণ্ড, এক ছেকেণ্ড। মই ডাইৰেক্টৰ নহয় নে নহয় গতিকে মোৰ মতেহে চলিব হ'ব, হ'ব। বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী বাক প্ৰতিবাদ নালাগে মোক মুৰা তইতো নিদিবা সেইদিনাখন ডক্তৰ লৈ ল'ব এক মিনিট দেই মই কথা এটা কওঁ দেই এই মোৰ ডাইলগ কেতিয়া আহিব আপুনি কি কৰিছে ইয়াত ভীম ভীমৰ ডাইলগটো পৰিলেহে ক'ব পাৰিব সেইটো কাৰণেতো কৈছিলো কৃষ্ণটো কৰো বুলি বাৰে বাৰে কৃষ্ণ কৰো কৈ আছে এইটো চেহেৰাত কৃষ্ণ কৰিব পাৰি নেকি চেহেৰালে নাযাবি মই এক্টিংটো দিম না তাই কি ৰাগ ভাওনা কৰি পাইছে নেকি আগতে মই বেছি কৰিছো। ৰ'বা মই কৰা নাই যদি কি মই কৰিব নোৱাৰিম নেকি কৃষ্ণনে মই কৰিম তুমি অৰ্জুন কৰিবা তুমি গান্ধাৰী কৰিবা হয় নেকি অ, কৃষ্ণ তই মই কৰিবি কৰিম। লুতু নাট ভাগ দেচোন নাট ভাগ দেচোন চাব ভালনেতো তুমি ডাইলগবোৰ চাই যোৱা তুমি লগত থাকা কৃষ্ণ প্ৰভু এই নাট সামৰিলো দেই নাট সামৰিলে মই বিউটি পাইলো আৰে নাট আৰম্ভ নহওঁতে কৈলাশমান বজালাই যে মই এতিয়া তহঁতৰ চিনিয়ৰ তই কি কৰিবি কৃষ্ণ কৃষ্ণ তই কেলে কৰিব নোৱাৰ আৰে মহাভাৰতত তুমি তই কোনটো কিহৰ কেৰেক্টাৰ মোক চোৱা তই কিহৰ মোক গান ধৰি ৰ'বা, দিছ ৰ'বা, এনেকে আমাকে দেখালে ভাওনাখন চিনিয়ৰ ক'লে প্ৰতি কিয় try মাজত কৰি বিজি কথা জানা নেকি, পাতিছা? হা? নহয়, মহাভাৰতৰ যুদ্ধখিনি ইয়াতো হ'ব ঐ তুমি কি কাৰণে পন্দ লগোৱা হে কি হৈছে কি হৈ আছে ইয়াত ছাৰ এই শকুনিৰ প্ৰতিশোধখনেই ফাইনেল হ'ল আপোনাক ধৃতৰাষ্ট্ৰটো দিছোঁ তোমালোকক ভাওনা কৰিবলৈ কোনে দায়িত্ব দিছে আউট ছাৰ মই এটা কথা কওঁ মই কৃষ্ণটো কৰিম বুলি কৈছো ইহঁতে মোক ভীমহে দিছে ওলোৱাচোন ওলোৱা কৃষ্ণ কৰে তাই